হেল্ল' এভৰিৱান, মই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই মাৰ ঘৰৰ পৰা ভিডিঅ' দিছোঁ। ঘৰত নাৰায়ণ পূজা আছিলে। এয়া নাৰায়ণ পূজাত আমি আহি আছোঁ গাড়ীত। এয়া অলপ আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এনেকুৱা আমি গৈ আছোঁ, গৈ অলপ বাহিৰৰ পৰিৱেশ দেখুৱালোঁ। আৰু আমাৰ ৰিধি চাওকচোন, তাই মানে কি হয়, যেতিয়া গাড়ীত যায় নহয় আৰু এনেকৈ শুই লয়। তাইৰ কাৰণে আমি গাৰু ৰাখিয়ে থৈ দিছোঁ। আৰু এয়া আকাশখনৰ ফালে চাওক, আৰু খেতি পথাৰ আৰু ইমান ধুনীয়াকৈ এতিয়া ৰুইছে। মাজতেতো পানী নাছিলে, সকলোৰে অসুবিধা হৈছে। এতিয়া বৰষুণ দিলে নহয়, বৰষুণ দিয়াই ৰোৱা কাম কমপ্লিট হ'ল। আৰু বৰ ভাল লাগে এনেকৈ সেউজীয়া পৰিৱেশৰ মাজত আহিলে। আৰু এয়া ঘৰ পালোঁ আমি। আৰু এইফালে পূজাৰীয়ে পূজা কৰাত ব্যস্ত। আমাৰ এইফালে ৰিধিয়ে এইবোৰ চাই খুব ভাল পায়, তাই ধুনীয়াকৈ চাই আছে। এয়া আপোনালোকক দেখুৱালোঁ। আৰু এনেকৈ পূজা আৰম্ভণি কৰিলে। সকলোখিনি ৰেডি কৰি থৈ দিয়া হৈছে। আৰু এইফালে মই অলপ দেখুৱালোঁ আপোনালোকক আমাৰ পৰিৱেশ। এয়া মোৰ মাৰ ঘৰৰ পৰিৱেশ। আৰু আমাৰ ৰিধিয়ে চাওকচোন, ইমান ধুনীয়াকৈ বহিছে পূজাৰ কাষত। তাই খুব ভাল পাইছে। আৰু এনেকৈ মানুহ দেখিলে বৰ ভাল পায়। আৰু এইফালে গৰম আছে, বিচনীটো লাগিবই দিয়কচোন। যিমান ফেন নাথাকক, কয়েই বোলে যিমান যি নহওক বোলে বিচনীৰ নহ'লে নচলে। আৰু এইফালে আমাৰ ইহঁতে মোবাইল চোৱাত ব্যস্ত। আৰু এইফালে ৰিধিয়ে মাহীয়েকৰ লগত। আৰু এনেকৈ ভালে ভালেই গ'ল পূজা। আৰু নেক্সট দিনা এইফালে আমাৰ ঘৰৰ পিছফালে দমকল পুতাত ব্যস্ত। সেয়া আপোনালোকে জানেই চাগে। আৰু এয়া বৰষুণ দিছিলে, ময়ো অলপ পিছফালে আহিলোঁ। ইয়াত ইমান ধুনীয়া পৰিৱেশ, বৰ ভাল লাগিলে। সেয়া অলপ দেখুৱালোঁ। আৰু এয়া ৰিধিয়ে, তাই কি হয়, খেলিব পাৰিলে ভাল পায় ন। ইয়াতে খালী ৰুম পায়, পূৰা খেলিছে আৰু এনেকৈ আমাৰ মাৰ ঘৰত থকা দিনকেইটা বৰ ভালেৰে গ'ল। আৰু ইফালে সৰু বাচ্ছাটো জানেই, সিহঁতে মামাকৰ ঘৰ বুলি ক'লেতো পূৰা পাগল। আৰু ৰিধিক চাওকচোন, তাই মানে মামাকে হেপী বাৰ্থডে কেক আনি দিছে। মানে তাইৰ পেষ্ট্ৰিটো হেপী বাৰ্থডে কেক কয়। সেই ক্ৰীমখিনি খাই মুখত লগাই এই অৱস্থা নাই আৰু তাই মানে খুব ফূৰ্তি পাইছে। আৰু এনেকৈ ভালে লাগিল। মাৰ ঘৰত দিনকেইটাতো সকলোৰে প্ৰিয় নহয় জানো। আৰু মোৰ ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব।